हेलो एवरीवन अस्सलामु आलैकुम आशा करूँ आपनालोक सकलोৱে আল্লাহৰ ৰহমত বহুত বেছি ভালে আছে আৰু আমি আলহামদুলিল্লাহ ভালে আছো সময় ইমান বেছি দ্ৰুতবেগী হৈ পৰিছে যে ৰমজানৰ মাহটো যেন চকুৰ পলকতে যাবলৈ ওলালে তেনেকুৱা যেন লাগিছে প্ৰত্যেক দিনাই উঠি আগতে ধুনা জ্বলাইছিলো এতিয়া ধুনা শেষ কাৰণে ধূপ জ্বলাও আৰু ধূপ জ্বলালে বলে তিনডালকে হাঠি জ্বলাব লাগে এটো হয়নে আপোনালোকে কেডালকে জ্বলাই কমেন্ট কৰি জনাবচোন ৰমজানৰ মাহ বুলি ঘৰুৱা বিশেষ সাফ চিকুণ কামত জড়িত হৈ থকা নাই এবাৰ আৰু ক'ত কি হৈ আছে হেবিলাক মই সিজিলো কৰা নাছিল এইটো ৰুমত সোমালো বেছি সোমোৱা নহয় এইটো ৰুমত টেবুলখন যে এনেকা খিচিৰি মিচি হৈ আছে দেখি কিবা মূৰটো গৰম হৈ গৈছে লগতে কাপোৰ মেলি দিয়া ক্লিপ বিলাক বাৰু মই তেনেকৈ থৈছো নিজে এই টেবুলখন লোৱা হৈছিল ভিডিও এডিটিং কৰাৰ নামত কিন্তু টেবুলখন ইয়াতে থাকে এডিটিং বেছিভাগ সময় ল্যাপটপটো বিছনাতে লৈ কৰা হয় আৰু টেবুলখনত অকমান দাগ দাগ পৰিছে কাৰণে কলিন লগাই সাফা কৰি দিছো তাৰ পিছত এয়া কাগজ পত্ৰ হৈছে এখেতৰ অফিচৰ লিখা পঢ়া বহুত বেছি থাকে আৰু প্ৰত্যেকটো বস্তু পৰিপাটি হৈ থাকিলে কিবা নিজৰে অকমান মনটো পাক পাক লাগি থাকে গুটেখিনি বস্তু সিজিলত থাকিলে আৰু কাপোৰ মেলি দিয়া ক্লিপ বিলাক এনেকৈ থও যাতে পটককে লাগিলে পোৱা যায় ইফালে এখেতৰ হৈছে ইয়া ইলেকশনৰ এডাল আই কাৰ্ড তাকে থৈ দিছো আৰু আজি পানী কমকে আহিছে কেনে কাপোৰ ধোৱা নহব আৰু কাপোৰ যদি ধোৱা নহয় বলে ওয়াশিং মেচিনটো বাথৰুমৰ ভিতৰত ধুবলগীয়া কাপোৰবিলাক ৰাখিব নাপায় শুনামতে মই হাদিছত থকা মতে বেয়া বস্তুৰ প্ৰভাৱ পৰে বলে সেইকাৰণে মই আজি 1.5 বছৰ মানৰ পৰা তেনেকে নথও ইয়া এই বাকেটটো যে প্ৰথম যেতিয়া পাকঘৰৰ একো যোগাৰ নাছিলে তেতিয়া অনা হৈছিল এতিয়া আৰু এনেকে কাপোৰবিলাক লেতেৰা কাপোৰবিলাক মানে থবৰ কাৰণে ধুনীয়াকে হৈ যায় মোৰ আকৌ কাম কাজবিলাক কেনেকুৱা জানে নে যতে যেটো বস্তু দেখা পাছো হেইটোৱে কৰিছো ইফালে পাকঘৰলৈ আহিলো আহি আৰু দেখিলো যে আটা টেমাটোত অকমানে আটা আছে যেতিয়া ইফতাৰি বনাম ন তেতিয়া ইমান বেছি খেলিমেলি লাগিছে মই সেইকাৰণে ভাবিছো আধা সময় আধা পেকেটৰ মুখখন মাৰি থৈ দোকান মই মানে ৰঙা আটাটো বেছি খাব নোৱাৰো অলপ গ্যাস্ট্ৰিক পাও বগা আৰু ৰঙাটো আজিকালি মিক্স কৰি খোৱা কৰিছো আৰু এয়া কেবিনেট বিলাকটো মানে ৰোজা বুলি ইফতাৰি বনোৱাৰ সময়ত জধে মধে যেনেকে তেনেকে উলাই মিলি কৰা হৈ যায় সিজিল কৰিব এনেকে সময় নিমিলে আৰু হ্যান্ডেল বিলাকো বহুত বেছি লেতেৰা হৈছে এইকাৰণে অকমান কটনৰ কাপোৰ দি মচি দি গৈছো লগে লগে ঘৰত চাগে এইবাৰহে মই ইমান দীঘলীয়া দিন ধৰি নজুৱাকে আছো কাৰণ আম্মা হতেটো আহিব একেবাৰে সময় নাপায় আব্বাটো একেবাৰে সময় নাপায় বিয়া হ'ব ইমান কেই বছৰ হৈ গল আব্বা আম্মা চাগে মুঠ মিলাই 10-12 বাৰ মানহে মোৰ ঘৰত আহিছে মানে টাইম নাপায় যে আব্বা ৰিটায়াৰমেন্টৰ পিছত বাৰু সুবিধাকন হ'ব আৰু কথাখিনি এই কাৰণে কলো আজি মোৰ মনটো ফুটি লাগি আছিল কব পাহৰি আছো আজি যাম মই ঘৰত যোৱাৰ আগত সেইকাৰণে গোটেইখিনি বস্তু পৰিপাটিকে থৈছো আপোনালোকে হয়তো কলে বিশ্বাসে নকৰিব ৰোজাৰ মাহ বুলি মই চাগে মুখত ক্ৰীম মাত্ৰ এদিন দুদিনহে লগাইছো একেবাৰে লগাব সময় পোৱা নাই আৰু নামাজ পঢ়ি উজু কৰি থাকিলে বাৰে বাৰে ধুই থাকিব লাগে যে সেইকাৰণে আৰু মই বোলো নলগোকে থাকো কিন্তু ওঠত কেতিয়াবা ভেসলিন লগাইছিলো আৰু ওঠটো ফাটি গৈছিলে যে মোৰ কুৰ্তিটো যে বহুতে খুদি আছিলে কৰ পৰা লৈছো এটো লোৱা হৈছিল মিন্ত্ৰাৰ পৰা আৰু বহুত বেছি ভাল লাগে কমফৰ্টেবল লগতে লং টাইপৰ হয় অকমান আজি আপোনালোকক এটা সাৰপ্ৰাইজ দেখাই আছো আজি আমাৰ মিসেস কি একদম কিবা হল তাই আজি এনেকৈ থাকিব বুলি আজি বা ট্রাই কৰিছো কেনেকুৱা দেখা আছে তাতে কোনোৱে মনত দুখ লাগে একো কমেন্ট নকৰে আজি মাশাআল্লাহ লাগিছে ভাল লাগিছে নে মানে মোৰ যে এনেকৈ থাকিব মন যায় আৰু হিজাবকে শুনিমান নামেৰে কিনিলো কিন্তু ভালকে ইউজ কৰিব পৰা নাই কাৰণ মোৰ হিজাব কেপ নাই এটা তাৰপিছত এখন আছিলে মোৰ বিয়াত গিফট উঠিছিলে আম্মা আৰু হেবাৰ হতে আছে ভিডিঅ'ত কৈছিলে যে লৈ আহিছিলে তাকে মই এনে মাৰি ট্রাই কৰিছো কেনেকুৱা দেখা আছে কব ভাল লাগিছে নে আৰু এতিয়া ঘৰত যাব ওলাইছো 12টা বাজিবই হ'ল এখেতৰ নামাজ আছে ফ্ৰাইডে হয় ৰাস্তাতে জালুকবাৰী নহলে যিখিনি পাব আৰু যাতে মালিগাঁৱতে হ'ল যদি মছজিদ পোৱা যায় তাতে নামাজ পঢ়িব লাগিব বাকি ঈদৰ কাৰণে আৰু বেছি দিন নাই দোৱা কৰিব নেকি ঘৰত অকমান মই ভালকে বাৰু নাজানো সেইকাৰণে আম্মাই মাতিলে এবাৰটো ৰোজা মাহটো শেষে হৈ গল মানে শেষ হ'ব হৈ গল 4টা ৰোজা 5টা ৰোজা আছে ৰোজাৰ আগতে গৈছিলো না শিলচৰৰ পৰা আহি এবাৰ গৈছিলো নেকি ভালে কেদিন হ'ল যোৱা হোৱাই নাই এটা মিমি নেকি ইটো হা মিৰ্জাৰ বেগ ইটো এয়া এইফালে উলাই দিব ভয় লাগে না মুখখন অলপ চাব দিলে অলপমান খুলি থৈ দিলে আৰু উলাই যাব বুলি ভয় লাগে মিমি আৰু কি ল বা আঙ্গুৰ লোৱা আঙ্গুৰ নালাগে আৰু আপেল আপেল কিমান
প্ৰকৃতিৰ নৰূপ বহাগ অহাৰ লগে লগে গছে বনে পুৰণি ডাল পাত খলাই একেবাৰে নতুন পাত লাগিছে আৰু ভাল লাগে এইখিনি সময় ইয়াতে পটককে জাপ মাৰি ইজলিনাক দেখা পাই নামি গ'ল আৰু ইমান দূৰত আছে আমাৰ ঘৰ দেখিছে নে সি কিমান চিনি পাইছে ইয়াৰে পৰা দৌৰি আছে ঘৰলৈ মান টাইম লাগিল আহি পাওঁতে আৰু ঘৰত আহি পেলাই ঘৰত চোন কোনোৱে নাই মিৰ্জা যে বাটৰ পৰাই গম পাইছে ঘৰ বুলি আৰু গম পাই কি জপিয়াই চপিয়াই দৌৰি দৌৰি আহি এই বিছনাৰ তলত সোমাল চাওক না আৰু আমাৰ আহি পাওঁতে কেইটা বাজিল 1:30 মান বাজিল কাক কাক মাতিছে অকল জোনাব দুটা নে এটা মই গা পা ধুই সোনকালে বনাব লাগিল ইফতাৰী মোৰতো ৰোজা মানে ৰাখিব পৰা নাই মই ভালে পোৱা নাই কি কয় আজি উঠিম আৰু আজিৰ পৰা ভাল পাম মানে মাজতে আজি ঘৰৰ পৰা ইফতাৰীৰ ভিডিঅ' আৰু মই ইমান বুৰ্বকি কাম কৰিলোঁ বস্তু ভৰাতে মানে লেপটপটো ভৰোৱাৰ সময়ত ভাবিলোঁ যে ষ্টেণ্ডডাল ভৰাম আকৌ পটককৈ কিবা এটা বেলেগ কামত লাগি গ'ল ষ্টেণ্ড মানে চুটিডালো নভৰালোঁ দীঘলডালটো নোৱাৰি আনিব আৰু ইয়াতে মানে মোৰ তেনেকৈ ষ্টেণ্ড নাই মোৰ দুডালেই ষ্টেণ্ড আজি আৰু এনেকৈ কাম চলাব লাগিব বাকী এনেই ইমান বেছি স্পেচিয়েল নবনাওঁ ৰুটি মাংস মানে আমাৰ দুজন হুজুৰকো মাতিছে তাৰপিছত আৰু ক্ষীৰ বনাম ক্ষীৰ বনোৱা ৰেচিপিটো কিমান শ্বেয়াৰ কৰিছোঁ মা পকৰি বনাবৰ কাৰণে হেৰি ভিজাইছে মচুৰ দালি বনাব না মচুৰ দালি পকৰি খাই ভাল লগা আহিছে মই 5 মিনিটমান ভিজাই ৰাখোঁ তো বহে দি মাংসখিনি আম্মাই মাংস চাংস বনাব মই আৰু ক্ষীৰ তাৰপিছত ঘৰৰ পৰা মই এলেভেন পুডিং বনাই আনিছোঁ সেইটো দিম আৰু তেনেকৈ এতিয়া কি আছে মই গাখীৰ আমাৰ ঘৰত 2টা গৰু জাগিছে 2টা গৰুৰ গাখীৰ আৰু মই তাতে গুৱাহাটীত পাৰ লিটাৰ 35 টকা নে 32 টকাকৈ কিনি খাই আছোঁ সদায় গাখীৰ লৈ যোৱা মানুহ নাই আমাৰ কিমান মান হ'লে নাই আমাৰ 2টা মহিলাই গৰু 2.5 লিটাৰকৈ গাখীৰ তাকো নিপুটো নাখায় তাতে ৰোজাৰ মাহৰ কাৰণে গাখীৰ হৈয়ে থাকে নাই কি যোগাৰ কৰিবলগীয়া আছে খিৰিকীৰ ফ্ৰেমত থৈছোঁ ক্ষীৰ বনাম চাউলখিনি আম্মাই ভিজাই ৰখা নাছিলে ভিজাই ৰাখিলে বেছি ভাল এতিয়া ধুই মেলি মই 5 মিনিটমান ভিজাই ৰাখিছিলোঁ মাংসখিনি কুকাৰতে বহাই দিছোঁ এইফালে মাংস আৰু ক্ষীৰ বহাই দিলোঁ কাৰণ সেইখিনিত সময় লাগে যে আৰু এয়া এইফালে এইখিনি বস্তু ঠিক ঠাক কৰিব লৈছোঁ মোৰ আব্বাই যে কাহ হৈ থাকে সেইকাৰণে মই মানে মনত পৰিলে লৈ আহিলোঁ একেলগে এবাৰ ইজলিনা ঈদৰ কাপোৰ নাই সেইকাৰণে ইজলিনাৰ কাৰণে ড্ৰেগন লৈ আহিছোঁ হা কি ঈদৰ কাপোৰ লাগব কি লাগিব হা ষ্ট্ৰবেৰী স্ট্রবেরি টেঙা বজাৰত যেতিয়া ফ্ৰুটছ কিনিব যাওঁ বা ঘৰত অহাৰ সময়ত এনেকৈ ফ্ৰুটছ কিনো ন আঙুৰ বজাৰত দেখিলে সুধি কেনে হ'লেও এটা মানে মই চিঙি খোৱা যায় যে মিঠা নে টেঙা কিন্তু এইবাৰ শুনিছোঁ যে আঙুৰত কিবা বেমাৰ আহিছে আম্মাও কৈছে লগতে মোক কমেণ্টত ৰুনাও কৈছিলে সেইকাৰণে মই আৰু ভয়তে এবাৰ খাই মেলি চোৱা নাই টেঙা হ'লেও কিবা হ'লেও আনিছোঁ এতিয়া অকণমান চিঙি নিমখ দি পানীত তিয়াই থৈছোঁ আৰু আনফালে এয়া ঘৰৰ গাখীৰ যিহেতু আৰু গাখীৰ ইচ্ছা মতে দিব পাৰিছোঁ ক্ষীৰত ইমান ধুনীয়া হৈছে অকণমান সৰু সৰুকৈ কাটি কাজু আৰু কিচমিচ দিলোঁ লগতে এয়া চেফ্ৰন আনিছে আমাৰ নিপোৱে বোলে মই ইমান দিনে কিনিম বুলি দাম দেখা পাই কিনিবই মন নাযায় তাৰপিছত তাৰ 2 এডাল দি দিছোঁ অলপ কালাৰটো য়েলো আহিব ভাল লাগে টেষ্টটো ভাল লাগে প্ৰায় ৰেডি হৈয়ে গৈছিলে বহাই থাকক আৰু এতিয়া 4:30 বাজিলে আমাৰ ইফতাৰী যোগাৰ হোৱাই নাই মানে গাঁৱৰটো জানেই আমাৰ মানে অকণমান বেছি পৰিৱেশ ডাঙৰ যে মুৰ্গীৰ পৰা গৰুৰ পৰা ছাগলীৰ কি কৰি আছে আৰু মই যে ইমান বুৰ্বকি কাম কৰিলোঁ ভাবিছিলোঁ বিৰিয়ানী বনাম মানে আজি নহয় অহাকালি ষ্টেণ্ডে নানিলোঁ বিৰিয়ানী বনাই আপোনালোকক ৰেচিপি শ্বেয়াৰ কৰিম কেনেকৈ সেইকাৰণে বিৰিয়ানী বনোৱা কেঞ্চেল আম্মাক কৈছোঁ এইটো দিনা আহিলে বনাম
আৰু বুটত দিবৰ কাৰণে মানে বুট ভাজি দিবৰ কাৰণে পটককৈ ল'ব আহিছোঁ ধনিয়া পাত আমাৰ পাচলি বাগিচাখন বাৰু দেখাম এতিয়ালৈকে বাৰু ফল মূল তেনেকৈ লাগি উঠা নাই মানে পাচলি কিন্তু হৈছে আৰু ধুনীয়াকৈ লগতে এয়া চাওক কণ বিলাহী মানে জিকা আৰু মাছৰ তৰকাৰী বনোৱা হ'ব ভাবিছোঁ অকণমান লোকেল মানে যিটো গাহলীয়া ঘৰৰ কণ বিলাহীটো দিলে টেঙা টেঙা এটা ভাল আহিব ন আৰু ৰোজাৰ মুখত মানে টেঙা টেঙা খাই ভালো লাগে তাৰপিছত এয়া আজি ৰুটিয়ে বনোৱা হ'ল অকণমান ৰিফাইন দি সেকি দিছোঁ মই মানে পৰঠা টাইপো আৰু আব্বা অৱশ্যে শুকান ৰুটি খায় আব্বাৰ কাৰণে শুকান ৰুটিয়ে বনোৱা হ'ব তাৰপিছত এখেতক মই ক'লোঁ আপুনি অকণমান আহক উঠি মানে দিনটোতো এনেই বহি আছে মোক বাৰু ঘৰত থাকিলে ইফতাৰত হেল্প কৰে বৰ হৈ গৈছে কাৰণে মই কৈছোঁ আপুনি ফলখিনিহে কাটক তাতকৈ বৰ ফিল কৰাতকৈ ইজলিনাৰ লগত মিলি বাকী এয়া ৰেডি কৰালোঁ ইফতাৰ প্ৰথমতে আব্বা হুজুৰ আৰু দুজন হুজুৰক মাতা হৈছিলে কিন্তু মানে তেখেতৰ বোলে বেলেগত দাৱাত আছে হ'লে তাতে মানে ফাৰ্ষ্ট টাইম দুৱাটো কৰি আমাৰ তাতে পিছে পৰে আহি থাকিব আৰু এইফালে ইজলিনাক মই কেমেৰা কৰিব দিছোঁ যিহেতু ইমান বেছি হিলাই আছে মোৰ নিজৰে ভাল লগা নাছিলে এডিটিঙৰ সময়ত কিন্তু উপায় নাইকিয়া দিবতো লাগিবই এনেকৈ আৰু শেষত আপোনালোকৰ সুস্থ শৰীৰৰ কামনা কৰি আজিৰ ভিডিঅ'টি এনেকৈ সামৰিলোঁ আল্লাহ হাফিজ আসসালামু আলাইকুম